Hello everyone, welcome back to my channel. বহুত দিনৰ পৰা ভিডিঅ' দিব পৰা নাছিলো কাৰণ মোৰ বাই এজনী বিয়া আছিলে অকমান টাইমটো খেলিমেলি হৈ আছিলে। আজি ৰেচিপি এটা শেয়াৰ কৰিব বিচাৰিছো আপোনালোকৰ আগত যিহেতু দুৰ্গা পূজা চলি আছে জেলেপি খাবলৈ সবৰে মন যায়। একচুয়ালি ৰেচিপিটো মায়ে বনাইছে মই অকমান হেল্প কৰি দিছিলো আৰু সেই মায়ে বনোৱা প্ৰসেসটো যদি ফলো কৰে আপোনালোকে সোনকালে বনাব পাৰিব কম সময়ত। তো ভিডিওটো শেষলৈকে চাই থাকিব। প্ৰথমতে মই আপোনালোকক দেখুৱাব বিচাৰিছো ৰেচিপিৰ ৰিজাল্টটো কিমান ধুনিয়া বনিছে। ঘৰতে যদি আমি ইমান ধুনিয়াকৈ জেলেপি বনাব পাৰো তেন্তে বজাৰৰ পৰা ইমান দাম দি পেলাই কিনি খাবলৈ কি দৰকাৰ পৰিছে নহয় জানো। কিন্তু বনোৱাৰ প্ৰসেসটো বহুত ভালদৰে ধ্যান ৰাখিব লাগিব আপুনি। প্ৰথমতে চাটনি বনাবলৈ লৈছে চেনি 2 কাপ আৰু তাতে দিছে পানী 1 কাপ আৰু ইলাইচি পাউডাৰ দিছে। ইলাইচি দুটামান খুন্দি পেলাই দি দিলে হৈ যাব। আৰু দিছে ফুড কালাৰটো অকমান দিব লাগে নহলে বহুত বেছি ৰঙা হৈ যায়। আপুনি স্কিপো কৰি দিব পাৰে নহলে নিদিয়াকেও বনাব পাৰে বা হালধি পাউডাৰ দিব পাৰে। আৰু সেইখিনি গেছত পাতি পেলাই ধুনীয়াকৈ লৰাই থাকিব লাগে। যেতিয়ালৈকে চেনিখিনি গলি নেযায় তেতিয়ালৈকে লৰাই থাকক। এতিয়া চেনিখিনি লাহে লাহে গলিছেগে আৰু এতিয়া চেনিখিনি ধুনীয়াকৈ গলি গল। অলপ পিছত চেক কৰি চাম চেনিখিনি ৰেডি হৈছে নে নাই। আপুনি হাতত অকমান লৈ পেলাই চেপি চাব এনেদৰে যদি চেনি লাগি ধৰে তেন্তে আপোনাৰ চাটনি ৰেডি। আৰু ইয়াতে দিছো নেমুৰ ৰস অকমান আৰু দিছে ৰস ৱাটাৰ এচামুচ। আপুনি স্কিপো কৰিব পাৰে দিলে টেষ্টটো অকমান বেছি হয় আৰু ইয়াতে জেলেপি বনাবলৈ বেটাৰ ৰেডি কৰিছে। ইয়াতে লৈছে ময়দা 1 কাপ চাকি দিছে। ময়দাখিনি চাকা হৈ গল আৰু ইয়াতে দিছে ঘি আধা চামুচ। এইটো আপোনাৰ অপচনেল হয় দিলেও হয় নিদিলেও হয়। আৰু এনেদৰে ঘিখিনি ধুনীয়াকৈ মিলাই দিব। ইয়াতে দিবলৈ লৈছে পানী 1 কাপ অলপ অলপ দি পেলাই মিলাই থাকিব লাগে যেতিয়ালৈকে ভালদৰে মিক্স হৈ নাযায় তেতিয়ালৈকে লৰাই থাকিব লাগে। পানী কিন্তু অলপ অলপকৈ দিব লাগে। এতিয়া মিক্স কৰি কৰি এইটো পৰ্যায়ত আহিছেগে। বেটাৰখিনি কিন্তু আপুনি বহুত ধুনীয়াকৈ বনাব লাগিব তেতিয়াহে জেলেপি ভাল হ'ব। দেখিছেনে বেটাৰখিনি এনেকুৱা হ'ব লাগিব। আৰু পানী 1 কাপে লৈছিলে 1 কাপ পানীয়ে ধুনীয়া জোখৰ মতে হৈ গল। তাৰ মানে 1 কাপ ময়দাত 1 কাপ পানী। আৰু বেটাৰখিনি হোৱাৰ পিছত দিছে ইনো এপেকেট আৰু লগতে দিছে নেমুৰ ৰস এচামুচ। নেমুৰ ৰস দিয়া কাৰণটো হৈছে ইনোটো এক্টিভেট হ'বলৈ। আৰু সেইখিনি ধুনীয়াকৈ মিক্স কৰি দিয়ক। আৰু জেলেপিৰ শেপ দিবলৈ লৈছে এনেকুৱা পলিথিন এখন। এইটো গাখীৰৰ পলিথিন হয় আপুনি বটলো ল'ব পাৰে। আপুনি বেটাৰখিনি বটলত ভৰাই বটলৰ ঢাকনিটো ফুটা কৰি হেনেকেও জেলেপিৰ শেপ বনাব পাৰে। এতিয়া বেগটো বন্ধ কৰি দিয়ক। এতিয়া পলিথিনৰ চুকৰ ফালে অকমান সৰুকে ফুটা কৰি দিব। আৰু তেলো গৰম হৈ আছিলে। এতিয়া জেলেপি বনাবলৈ আৰম্ভ কৰক। প্ৰথমতে জেলেপিৰ শেপটো অকমান খেলিমেলি নিচিনা হৈ যায় পিছত লাহে লাহে ভাল হৈ যায়। আৰু এইখিনি অকমান সিজিবলৈ দিয়ক। আৰু এটা সাইডত অকমান সিজি গৈছে এতিয়া লুটিয়াই দিছে। এতিয়া জেলেপিত ফেন ওলোৱা কমি গল তাৰ মানে জেলেপি উলিয়াই দিবলৈ সময় হৈ গল। আৰু সেইখিনি দিব লাগে বনাই থোৱা চাটনিত এটা এটাকৈ উলিয়াই পেলাই দি দিয়ক। আৰু সেইখিনি বেছি সময় থব নালাগে লগালগ উলিয়াই দিব লাগে। এতিয়া নেক্সট সেম প্ৰসেসটোৱে কৰি যাব লাগে আৰু দেখিছেনে লাহে লাহে জেলেপিৰ শেপটো ধুনীয়া হৈ গৈছে। এতিয়া আকৌ সেইখিনি ধুনীয়াকৈ সিজাই দিয়ক অকমান। আৰু এতিয়া এটা পাৰ্ট সিজি যোৱাৰ পিছত লুটিয়াই দিব লাগে। আৰু এইখিনি জেলেপিও সিজি গল আৰু চাটনিত দি দিয়ক তাৰ পিছত উলিয়াই দিয়ক। দেখি গম পাইছেনে কিমান ধুনীয়া বনিছে। দেখাত যিমান ধুনীয়া লাগিছে সিমানে টেষ্টি হৈছে। একদম ক্ৰাঞ্চি হৈছে। আপোনালোকে ট্ৰাই কৰি চালে গম পায়ে যাব। আৰু ভিডিওটো চাই কেনেকুৱা পালে কমেন্ট কৰি জনাব। আৰু সকলোকে দুৰ্গা পূজাৰ শুভেচ্ছা জনালো। বাই বাই।